নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক জনাব বিচাৰিছোঁ অসম টেটৰ ৰিজাল্ট কেতিয়া দিব। অসম টেটৰ ৰিজাল্ট অতি শীঘ্ৰে দিব। ইতিমধ্যে ছেবাৰ ৱেবছাইট আপডেট কৰিছে তেওঁলোকে। ইয়াত ছেবাৰ ৱেবছাইটত এয়া আছে স্পেচিয়েল টেট ফৰ LP UP স্ক'ৰ কাৰ্ড। ইয়াৰ ঠিক তলতে আছে টেট LP UP 2021 আৰু ইয়াত আছে ক্লিক হেয়াৰ টিপিলে ইয়াত ওলাব, এইখন ওলাইছে। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, ইউজাৰ নেম আৰু পাছৱৰ্ড মাৰিলে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। ৰিজাল্টটো দিলেই কিন্তু এতিয়ালৈকে ৰিজাল্ট ঘোষণা হোৱা নাই, ৰিজাল্টটো ইয়াত আপলোড কৰা নাই, কিন্তু অতি সোনকালে আপলোড কৰিব। আপোনালোকে নিশ্চিন্ত মনে থাকক। সকলোৱে কোনো ধৰণৰ ফেক মেছেজৰ ওপৰত ভৰসা নকৰিব। যিসকললৈ ফেক মেছেজ আহিছে তেওঁলোকেও কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এইবিলাক বিশ্বাস কৰি লাভ নাই, কাৰণ সকলো যাৰলৈ মেছেজ আহিছিলে তেওঁলোকে নিশ্চিন্ত থাকি ধুনীয়াকৈ ৰিজাল্টটোলৈ অপেক্ষা কৰে। ৰিজাল্টটো ওলোৱাৰ পিছতে সকলো আপোনালোকে গম পাই যাব। এইবিলাক মাথো হেকাৰবিলাকৰ একোটা ষড়যন্ত্ৰ, কাৰ পৰা কেনেকৈ পইচা ল'ব পাৰি সেইবিলাকৰ এখন জাল। সেই জালত আপোনালোক কোনো নোসোমাব, আৰু সোমালেও আপোনালোকৰ ভৱিষ্যতত বিপদ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপোনালোকে নিশ্চিন্ত মানে ৰিজাল্টলৈ অপেক্ষা কৰক আৰু ভগৱানৰ ওচৰত নিজৰ ৰিজাল্টটো ভাল হোৱাৰ বাবে প্ৰাৰ্থনা কৰক।